हेलो बंधुসকল वेलकम बैक टू आवर चैनल। तो আজি আমি এটা সৰু সুৰা পিকনিক যাবলৈ লৈ আছো স্টাৰ্ট কৰিছো আৰু ভন্টি আৰু মই কোনো ইয়াত নাই উলাইছিল ঢেৰ মানুহ বাট গৈ 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 কোনো নোহোৱা হৈ গল সবৰে নিজৰ নিজৰ ছোৱালী মানুহৰ লগত পিকনিক কৰিলে এটোৱে দখা হয় তো হেতু কাৰণে আমি বাদ দিছো ভন্টি আৰু ময়ে ওলালো ঘৰতে আজি কিবা কিবি অলপ বনাই লৈছো যেনেকে দেখাম বাৰু হেতু এতিয়া আৰু কিনো দেখাম সব পেকিং সেকিং সব হৈ গল তো আমি যাম ভাবিছো আজি উমানন্দ ঘাট তো তাতে যাওঁচোন পিকনিক স্পট মানে কোট পাৰো চাও ঘৰতে বনাই লৈ গৈছো তাতে গৈ খামগে আৰু তো আপোনালোকক দেখাই থাকিম আহি থাকক আমাৰ ভন্টিও ওলাই আছে ময়ো ৰেডি হৈ গৈছো আৰু তাৰপিছত দেখাম আৰু আপোনালোকক বাছত যাম বাছত যাই পিলে ঘাটত ফেৰিত যাব লাগিব তাৰপিছত তাতে চাওঁগে জেগা পাবওতো লাগিব সো ফ্ৰেন্ডস আমি এতিয়া যাবলৈ ওলাইছো মানুহ চানু নাই দুজনীয়ে গৈছো আৰু পুৰা এনজয় কৰিম মানুহ যাবই লাগিব যে কতো হেৰি নাই ন নিজৰ কোম্পানী লগতে এনজয় কৰিব পাৰি একো নাই এনজয় কৰি আহো এটো বছৰৰ আপোনাৰ ফাৰ্স্ট পিকনিক আপোনাৰ আৰু নেক্সট ইয়াৰ কি হয় কোনো নাজানে ন সো এতিয়া আমি ওলাইছো যাবলৈ গৈ আছো এয়া টুপলা চপলা লৈ পিলে মুৰু পুৰা পিছফালে বেগত सवारी में बैठ लिया देखो देखो ये सब देख रहे हैं पीछे से तो अभी हम लोग जा रहे हैं कसारी घाट नहीं तो उमानंद घाट जहाँ पर भी मिलते हैं वहाँ पर भी हम लोग बैठ जाएगा और खाना खाएगा वो तो अभी हम लोग सवारी से उतर गए हैं तो अभी हम लोग डायरेक्ट जा रहे हैं कसारी घाट तो पहले उमानंद घाट में देख लेते हैं वहाँ पर अगर जगह है तो वहाँ पर ही पिकनिक हम लोग स्टार्ट कर देगा अगर वहाँ पर जगह नहीं है तो डायरेक्ट कसारी घाट কি হিন্দি মই হিন্দি কলে আপোনালোকে হাইয়াই মৰিব প্ৰেক্টিস কৰিছিলো কিন্তু নহয়গে আৰু এটা অলপমান ব্লগ বিলাক আমি অলপ হিন্দীটো বনাম মোৰটো হিন্দি শুনিলে হাঁহিব পুৰা হাঁহিব এটো একো নাই জমনি হ'বও লাগে অলপমান তো আমি এটা গৈ আছো कसारी घाट तो फ्रेंड्स अभी हम लोग पहुंच गया है उमानंद घाट तो यहाँ से हम लोग को ये टिकट लेना पड़ेगा तो यहाँ मतलब उमानंद में जाने के लिए दो तरफ होता है एक ग्रुप वे और एक फेरी पे तो बहुत आदमी लोग आता है यहाँ पर घूमने के लिए तो आप लोग भी आ सकते हो बहुत अच्छा लगता है तो अभी टिकट के लिए हम लोग यहाँ जा रहे हैं ইয়াতে এটা টিকেটৰ কথা সুধিলো জাহাজ মানে ফেৰী আহা পিছতহে মানে ফেৰী আহিব আহা পিছতহে ইয়াত টিকেট লগে লগে দিব বুলে তো 2টা বজাত দিম বুলি কৈছে তো 3টাৰ আগে আগে আমি ৰিটাৰ্ণ হ'ব লাগিব তো ইমান জলদি তো আমাৰ খোৱা বোৱা বা তাতে অলপ টাইম লাগিব ন তো ভাবিছো আমি ইয়াত নাখাও তো বেলেগ এটা জেগা অলপ আগত আছে হেতু কাছাৰী ঘাট হয় আপোনাৰ তো তাতে যাওঁ কি গুনাইছে গোবৰ স্মেলিং सो दोस्तों अभी हम लोग जा रहे हैं डायरेक्ट कसारी घाट तो आज मैं थोड़ा हिंदी प्रैक्टिस कर रही हूँ ठीक है थोड़ा मैं थोड़ी देर के बाद अगर भूल भी हो जाता है तो प्लीज़ माफ़ कर दीजिए ठीक है तो दोस्तों चलिए हम लोग के साथ अभी डायरेक्ट कसारी घाट पहुंच गए हैं लासित घाट तो यहाँ पर हम लोग यहाँ पर ही थोड़ा हम लोग का छोटा मोटा पिकनिक होगा उस साइड में पिकनिक हो रहा है हम लोग उस साइड में नहीं जाएगा तो इस साइड में हम लोग আমি এতিয়া বহিলো আসন গ্ৰহণ কৰিলো কতো জেগা নাই হেতু সাইডে আপোনাৰ গুটে লৰা পাৰ্টি চলি আছে আমি হেতু সাইডে যোৱা নাই এটু সাইডে বহিছো আমি এয়া বাইদো এয়া আমাৰ খানা চিপস প্ৰথমতে চিপস জলফাই আনিছো সানা আনিছো জলফাই সানা কেঁচা সানা এয়া গুটে বালি 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 আৰু কিমান ধুনিয়া ন ভিউটো চাওকচোন তো ফ্ৰেন্ডস আমাৰ ইয়া সৰু সুৰা পাৰ্টি আৰম্ভ হয়তো স্টাৰ্টাৰ কণ বগৰী কেঁচা চানা
जलफाई चिप्स पानी। अभी ये मेरा बहन खाने का ऊपर अभी कंसंट्रेट कर रहा है, तो अभी ये चिप्स पहले ग्रहण कर लिया है, तो अभी फिर उसके बाद होगा फिर चिप्स। मुझे तो जलफाई एकदम ही पसंद नहीं है, आई हेट जलफाई, बट चिप्स एंड कैसा सना आई लव इट। तो मेरा बहन अभी सलाद बना रही है। वाह बनो, क्या बना रही हो? ये अभी गाजर और ये क्या बोलते हैं आसामीज में तीहू बोलते हैं। यस, वी कॉल इन तियो और नलबाड़ी से कामरूपिया से तीहू एंड आसामीज में से तियो माने अपर आसाम, इन अपर आसाम एंड इन इंग्लिश कुकुम्बर। सो आमी এতিয়া প্ৰিপেয়াৰেশ্যন কৰি আছোঁ চালাডৰ, তাৰপিছত অলপমান আস্তে আস্তেকৈ খোৱাখিনি আৰম্ভ কৰিম আৰু। এইটো দুটা টাইপৰ চালাড হৈছে, এইটো হ'ল লাই পাত, বিলাহী, পিঁয়াজ আৰু বন্ধাকবি চালাড। এইটো হ'ল গাজৰ আৰু তিয়ঁহ আৰু পিঁয়াজ, আৰু এইটো হ'ল নেমু আৰু জলফাই। খোৱাটো গ্ৰহণ কৰিম এতিয়া, খাম আৰু এতিয়া দবাম আৰু ঠিকছে দবাম। মাছ ফ্ৰাই, হাঁহৰ মাংস, চালাড, জলফাই, দালি কোনে পায় আৰু এতিয়া খালি দবাম আৰু। বাইদেউ এতিয়া খাবলৈ আৰু আৰম্ভ কৰিব আৰু খাবলৈ কাৰণে। চ' ফ্ৰেণ্ডছ, আমি এতিয়া ইমান ফটো উঠিলোঁ নহয় 100খনৰ ওপৰত, একো এখন মানে এতিয়া ঘৰত গৈ পেলাই এনেকৈ চাই তাৰপৰা চিলেকশ্যন কৰিম। চ' আমি এতিয়া খোৱা বোৱা হৈ গ'ল, চব ৰেডি, আমি ফটো চটো উঠিলোঁ, হাত চাত ধুলোঁ। হাত চাত আমি পানীত ধুবলৈ গৈছোঁ, পানী আনিছে তথাপিতো পানীত ধুবলৈ গৈছোঁ। বহুত গেলা গেলা গোন্ধাইছে জানে, একদম মানে অদ্ভুত গোন্ধ। চ' আমি এতিয়া ওলাম, আন্ধাৰো হৈ গৈছে, তো মানুহ আছে ধেৰ, ফটো চটো উঠি আছে চবে, মেক্সিমাম ফটোৱে উঠিছে নেকি ইয়াতে ন? চব ফটোৱে উঠিছে আৰু খালোঁ, বহুত টেষ্টি বনাইছে তাই, ডাব কাৰী আৰু টেষ্টি হ'ল। আলুৱে বিচাৰি নাপালোঁ ভাই, আলুৰ পৰা জানো ক'ত গুচি গ'ল। অমিতা দি বনাইছিলোঁ। বাইদেৱে আজি ভিডিঅ'টো অকণ ফটোৱা হৈছে, কাৰণ অলপ হিন্দীও মাজত বুকি দিছোঁ হা, উল্টা পুল্টা। মইতো হিন্দী ক'লে আপোনালোক পগলা হৈ যাব। চ' আমি ইয়াতে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। চ' বাই বাই। চ' যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে, দেন প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগত থকা বেল আইকনটো প্লিজ বজাবলৈ নাপাহৰিব। বাই বাই।